নমস্কাৰ, আসসালামু আলাইকুম। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ জেকে ডাইনেমিকৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি দেৱালী আৰু দেৱালী সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এটা সৰু ভিডিঅ' ধৰক আজি এতিয়া দেৱালী বৌ মানিলোঁ, কিন্তু যোৱাকালি বেচা হ'ল। আজি কিমান বিক্ৰী হয় এইটো গম পোৱা নাই, তথাপিও আপোনালোকক দেৱালীৰ উপলক্ষে মোৰ দোকানখন দেখুৱালোঁ যে মোৰ দোকান তিনিখন চাই লওক। আৰু দেৱালী বুলি আজিতো বহুতেই বেয়া, কাৰণ আজি দেৱালী হিচাপে যিমানখিনি এনজয় কৰিব লাগিছিলে সেইখিনি এনজয় কৰিব নোৱাৰিলোৱেই, কাৰণ আজি বহুত বেয়া বতৰ আৰু গোটেই অসমত বৰষুণ বুলি ক'ব পাৰি। আৰু তাকে মোৰ ব্যৱসায়ো আজি ইমান ভাল নহয়, তথাপি যিমানখিনি পাৰিছোঁ, যিমানখিনি বিকিব পাৰিছোঁ বেচিছোঁ। তথাপি কি কৰিব আৰু, ভাগ্যৰ যি আছে তাকে পাম। বতৰ কেনেকুৱা গ'ল, কি হ'ল আপোনালোক জনাব কমেণ্টত আমাৰ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, সৰু ভিডিঅ'। আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু নতুন নতুন ভিডিঅ' পাই থাকিব। নতুন ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া আপোনালোকে নতুন নতুন ভিডিঅ' পাব আৰু চাই থাকিব পাৰিব। এতিয়াও বৰষুণ দেখিছে, আৰু কিমান বৰষুণ দিব বাকী আছে নাজানো, কাইলৈ কি হয়। বৰষুণে বৰষুণ। এটা সৰু তিনিআলি খেনচোৱা। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ, আৰু ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক সকলোকে ধন্যবাদ জনালোঁ।